বিশ্বত সবতকৈ ডাঙৰ দুটা মোবাইলৰ দ্বাৰা দিয়া হেল্থ এডুকেশ্যন প্ৰগ্ৰাম হ'ল কিলকাৰী আৰু মোবাইল একাডেমি। আজি মই কিলকাৰী সেৱাৰ বিষয়ে অলপ ক'বলৈ ওলাইছোঁ আৰু মোৰ নেক্সট ভিডিঅ'ত মই মোবাইল একাডেমিৰ বিষয়ে কিবা কোৱাৰ কাৰণে চেষ্টা কৰিম। 2016 চনৰ 15 জানুৱাৰীত মিনিষ্ট্ৰী অফ হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰে নেশ্যনেল লেভেলত মোবাইলৰ দ্বাৰা দিয়া দুটা সেৱা লঞ্চ কৰিছে। সেই দুটা হ'ল কিলকাৰী আৰু মোবাইল একাডেমি। কিলকাৰী কি আৰু কিলকাৰীৰ দ্বাৰা কোন ধৰণৰ বেনিফিচিয়াৰীয়ে মোবাইলৰ দ্বাৰা সেৱা লাভ কৰিব আৰু এই সেৱা ক'ত কেনেকৈ লাভ কৰিব এই বিষয়ে মই এতিয়া ডিটেইলছ কিলকাৰী সেৱা কি আৰু এই কিলকাৰী সেৱানো কোনে পাব আৰু সেই সেৱানো কেনেকৈ আমি পাম এই বিষয়ে আমি জনা দৰকাৰ। একচুৱেলি এজনী গৰ্ভৱতী মহিলাই যেতিয়া 4 মাহত সোমাব আৰু যিসকলৰ ঘৰত 1 বছৰৰ কম বয়স থকা বাচ্চা থাকে সেই ঘৰত মোবাইল কিলকাৰীৰ সেৱা দিয়া হয়। এই সেৱা মোবাইল অডিঅ' কলৰ দ্বাৰা আহে আৰু সিহঁতে সেই কলটো শুনিব লাগে। ৰিপ্ৰডাক্টিভ, মেটাৰনেল, নিঅ'নেটেল এণ্ড চাইল্ড হেল্থৰ ইনফৰমেশ্যনখিনি ইয়াত দিয়া হয়। যেনে মেটাৰনেলৰ ক্ষেত্ৰত জননী শিশু সুৰক্ষা যোজনা, তাৰপিছত ইনষ্টিটিউশ্যন ডেলিভাৰী, ANC, গৰ্ভৱতী সময়ত মাতৃজনীৰ জিৰণিৰ কথা, তাৰপিছত গৰ্ভৱতী সময়ত ডেঞ্জাৰ চিনৰ কথা, তাৰপিছত গৰ্ভৱতী সময়ত আইৰণযুক্ত খাদ্য, কেলছিয়ামযুক্ত খাদ্য এইবিলাকৰ কথা সেই মোবাইল সেৱাৰ দ্বাৰা গৰ্ভৱতী মহিলাক জনাই দিয়ে। তাৰপিছত চাইল্ড হেল্থৰ বিষয়ে বা এক্সক্লুচিভ ব্ৰেষ্ট ফিডিঙৰ বিষয়ে সিহঁতে ধুনীয়াকৈ বুজাই দিয়ে। তাৰপিছত RBSৰ বিষয়ে ধুনীয়াকৈ বুজাই দিয়ে। বাচ্চা এটা ডেঞ্জাৰ চিনৰ কথা ভালকৈ বুজাই দিয়ে। তাৰপিছত বাচ্চাৰ যেতিয়া ডাঙৰ হ'বলৈ ধৰে তেতিয়া তাক পৰিপূৰক খাদ্যৰ কথা বুজাই দিয়ে। যেতিয়া আমি বাচ্চাটো 6 মাহৰ ভিতৰত থাকে 6 মাহলৈ অনলি মাকৰ গাখীৰ খুৱাব লাগে আৰু 6 মাহ যেতিয়া পৰিপূৰ্ণ হয় তেতিয়াৰ পৰা বাচ্চাটো অকল মাকৰ গাখীৰে পৰিপূৰ্ণ নহয়, তেতিয়া পৰিপূৰক আহাৰ খোৱাৰ কথাও পৰামৰ্শ দিয়ে। ইমিউনাইজেশ্যনৰ ক্ষেত্ৰত বাচ্চা এটা কেতিয়া কি বেজী পাব আৰু সেই বেজীবিলাক কি ৰোগৰ পৰা হাত সাৰিব পাৰে আৰু কেতিয়া কেতিয়া দিব লাগে এই বিষয়ে ডিটেইলছ বুজাই দিয়ে। তাৰপিছত আছে ফেমিলি প্লানিঙৰ কথা। ফেমিলি প্লানিং একচুৱেলি আমি দুই ধৰণে পাওঁ। এটা হ'ল টেম্পোৰাৰী মেথড আৰু এটা হ'ল পাৰ্মানেণ্ট মেথড। টেম্পোৰাৰী মেথডত অৰেল পিল, EC পিল, কণ্ডম আৰু IUCD দুই ধৰণৰ থাকে। এটা হ'ল 380 আৰু এটা হ'ল 375। তাৰপিছত হ'ল পাৰ্মানেণ্ট মেথডখিনিত আছে মহিলা বন্ধাকৰণ, পুৰুষ বন্ধাকৰণ এইবিলাকৰ কথাও কয়। তাৰপিছত আৰু এবৰ্চনৰ কথাও কৈ দিয়ে। বিভিন্ন ধৰণৰ হেল্থৰ লগত জড়িত থকা পৰিয়াল পৰিকল্পনাৰ কথা সিহঁতে পৰামৰ্শ দিয়ে। কিলকাৰী সেৱাৰ পৰা গৰ্ভৱতী মহিলালৈ প্ৰতি সপ্তাহত এটাকৈ অডিঅ' ফোন কল আহে আৰু সেই ফোন কলত মাতৃজনী আৰু শিশুজনীৰ স্বাস্থ্যৰ লগত জড়িত থকা বাৰ্তা প্ৰেৰণ কৰে। গৰ্ভৱতী মহিলাজনী 4 মাহ হোৱাৰ পৰা আৰু বাচ্চাটোৰ বয়স 1 বছৰৰ কম থকাৰ ভিতৰত 72টি মেছেজ আহে। সিহঁতে সেই মহিলাগৰাকীক ফোন কৰি থাকে। একেলেঠাৰিয়ে যদি সিহঁতে 9 বাৰ ফোন কৰাৰ পিছত ফোন কলটো ৰিচিভ নহয় তেনেহ'লে অট'মেটিকেলি সেই ফোন কলটো তাৰ পৰা ৰিজেক্ট হৈ যায়। তেতিয়া আকৌ সেই মহিলাগৰাকীয়ে সেইটো সুবিধাৰ পৰা বঞ্চিত হয়। তেতিয়া সেই সুবিধা পাবলৈ হ'লে সেই মহিলাগৰাকী আকৌ সেই ইয়াৰ বাইদেউৰ লগত যোগাযোগ কৰিব লাগিব যাতে তাৰ ফোন নম্বৰটো আকৌ RCH পৰ্টেলত ৰেজিষ্ট্ৰেশ্যন হয়। কিলকাৰী সেৱাৰ পৰা যেতিয়া ফোন আহে ফোন কলটো এনেকৈ আহে। নমস্কাৰ বাইদেউ, মই ডক্টৰ অনিতা। নমস্কাৰ বাইদেউ, মোৰ নাম ডাক্তৰ অনিতা। প্ৰতিজনী মহিলাই যেতিয়া গৰ্ভধাৰণ কৰা বুলি নিশ্চিত হয় তেতিয়া as soon as possible যিমান সোনকালে পাৰে ANM বা আশাৰ ওচৰত আহি তাৰ নামটো পঞ্জীয়ন কৰাব লাগে। আৰু পঞ্জীয়ন কৰাবলৈ তাৰ নাম,
তাৰ বয়স, ঠিকানা, মোবাইল নম্বৰ, সম্ভাৱ্য প্ৰসৱৰ তাৰিখ এইবিলাক হুবাহুব সঠিক দিব লাগে। আৰু দিয়াৰ পিছত এইটো আৰচিএইচ পৰ্টেলত আপডেট কৰা হয়। আৰু আপডেট কৰাৰ পিছত মোবাইল কিলকাৰী সেৱাই সেইটো অট'মেটিকেলি পাই যায়। আৰু যেতিয়া গৰ্ভৱতীজনীৰ 4 মাহত সোমায় আৰু বাচ্চাটোৰ বয়স 1 বছৰৰ কম থাকে, সেই পৰিয়ালৰ মানুহে সেই সেৱা ফ্ৰীভাৱে মোবাইলৰ দ্বাৰা পাই যায়। এতিয়া আমি গম পালোঁ যে কিলকাৰী সেৱা কি আৰু এই কিলকাৰী সেৱা কোনে পায় আৰু কেনেকৈ পায়, এইবিলাক আমি ডিটেইলছ বুজি পালোঁ। কিন্তু এতিয়া কথা হ'ল স্বাস্থ্য ডিপাৰ্টমেণ্টৰ মানুহ ইয়াত কি কৰিব? প্ৰথমটো সহায় হ'ল মহিলাগৰাকী আৰু শিশুৰ জন্মৰ পঞ্জীয়ন যাতে সঠিক সময়ত হয়। এনে কৰিলে সমগ্ৰ সঠিক তথ্য চৰকাৰী ছিষ্টেমলৈ সঠিক সময়ত আহি যাব। আৰু কিলকাৰী সেৱা মহিলাসকলৰ মোবাইলত সঠিক সময়ত আৰম্ভ কৰা যাব। ইয়াৰ বাবে আমি মনোযোগ দিব লাগিব যাতে মহিলাগৰাকী তাইৰ সঠিক মোবাইল নম্বৰটো দিয়ে। যদি সঠিক মোবাইল নম্বৰ নিদিয়ে তেনেহ'লে কিলকাৰীৰ বাৰ্তা কেতিয়াও তাইৰ ওচৰলৈ গৈ নাপাব। যদি মহিলাগৰাকীৰ ওচৰত তাই নিজৰ পাৰ্চনেল মোবাইল নম্বৰ নাথাকে তেন্তে পৰিয়ালৰ অন্য সদস্যৰ মোবাইল নম্বৰ দিব পাৰে। যাৰ লগত তেওঁ থাকে বা যাৰ ফোন কল শুনিবলৈ তাই অনায়াসে সেই ফোনটো ল'ব পাৰে তেনেকুৱা মানুহৰ ফোন নম্বৰটো দি দিলেই হৈ যাব। তাৰপিছত দ্বিতীয়টো কথা হ'ল ভাৰত চৰকাৰক আশাই কৰিব পৰা দ্বিতীয়টো সহায়, যেতিয়া এগৰাকী মহিলাই এএনএম বা আশাৰ ওচৰত তাইৰ গৰ্ভাৱস্থাৰ পঞ্জীয়ন কৰাবলৈ আহে, তাইক কৈ দিব লাগিব আমি আপোনাৰ ফোন নম্বৰটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াক দি দিলোঁ, তাৰ পৰা তোমালৈ ফোন আহিব। আপোনালোকে বা আপুনি ফোনটো ৰিচিভ কৰিব আৰু সেই ফোনটোত কি কয় যতনেৰে আপুনি শুনাৰ কাৰণে চেষ্টা কৰিব। এই কথাটো এএনএম আৰু আশাই তাক জনাই দিব আৰু ফোনটো শুনাৰ সময়ত যাতে আধা শুনি কাটি নিদিয়ে সেই কথাও বুজাই দিব। আৰু এএনএম বাইদেউ চিএইচও সিহঁতৰ লগত যাতে যোগাযোগ ৰাখে সেই কথাও বুজাই দিব লাগিব। তাৰপিছত যদি কোনো প্ৰব্লেম ফেচ কৰে তেনেহ'লে সিহঁতৰ লগত যোগাযোগ কৰাৰ কাৰণে বুজাই দিব। তৃতীয়টো সহায় হ'ল যেতিয়া সেই মহিলাগৰাকী এএনএম বাইদেউৰ ওচৰত আহিব সিহঁতে PWক জনাই দিব তাই যাতে কিলকাৰী সেৱাৰ ফোন নম্বৰটো নিজৰ মোবাইলত ছেভ কৰি লয়। প্ৰতি সপ্তাহত যেতিয়া ফোনটো আহিব তেতিয়া তেওঁ সেই ফোনটো ৰিচিভ কৰাত সুবিধা হ'ব। কিলকাৰী সেৱাৰ নম্বৰটো হ'ল 01244588000। যদি সেই মহিলাই কোনো এটা দিন সেই কল সময়মতে উঠাব পৰা নাই বা PWজনী যদি ভাবে তাই এই বাৰ্তা পুনৰ শুনিব তেন্তে তাৰো ব্যৱস্থা আছে। কেৱল তাই 14423 এই নম্বৰলৈ তাইক ৰেজিষ্টাৰ কৰা নম্বৰটো দি ফোন লগালেই শুনিব পাৰিব আৰু যিমান বাৰ বিচাৰে সিমান বাৰেই পাব আৰু যেতিয়াই বিচাৰে তেতিয়াই শুনিবলৈ পাব। এই সেৱা একেবাৰে বিনামূলীয়া। এতিয়া কথা হ'ল আমাৰ ফিল্ড লেভেলত আশা, এএনএম, MPW, আশা ছুপাৰভাইজাৰ, CHO চবে কাম কৰি আছে। চবে গৰ্ভৱতী মহিলাক বাচ্চাৰ ঘৰত সকলোকে বুজাই আছে, ফেমিলি প্লেনিঙৰ কথা বুজাই আছে, বাচ্চাৰ টীকাকৰণৰ কথা বুজাই আছে, তাৰপিছত মাকৰ স্বাস্থ্যৰ যতনৰ কথা বুজাই আছে। তথাপিও আমি কিলকাৰী সেৱাৰ কিয় প্ৰয়োজন? আৰু কিলকাৰী সেৱা আৰু স্বাস্থ্য ডিপাৰ্টমেণ্টে দিয়া সেৱাৰ কোনো পাৰ্থক্য আছেনে? হয়, আপুনি ঠিকেই শুনিছে। ইয়াত যথেষ্ট পাৰ্থক্য আছে। পাৰ্থক্য ভালেখিনি আছে। নাম্বাৰ 1, যেতিয়া RPবিলাকে ট্ৰেইনিং কৰি আহে সিহঁতে ষ্টেটৰ পৰা ডিষ্ট্ৰিক্টৰ মানুহে ট্ৰেইনিং পায়। ডিষ্ট্ৰিক্টৰ মানুহে আকৌ ব্লক লেভেলত ট্ৰেইনিং কৰায়। তাৰপিছত ব্লকৰ মানুহে আশা বাইদেউ এএনএম সিহঁতক হয়তো ট্ৰেইনিংখিনি দিয়ে। ইয়াতে যেতিয়া বস্তুখিনি এজনৰ পৰা আনজনলৈ তাৰপিছত বেলেগলৈ এনেকৈ হৈ আহি আছে, এনেকুৱা ক্ষেত্ৰত হয়তো আচল কথাটো কেতিয়াবা কমি যায়। তাতে কি হয় 15% মান কথা আহে আৰু সেই কথাও কেতিয়াবা সঠিক ইনফৰমেশ্যন কিজানি নাহে, এনেকুৱাই হৈ যায়। তাৰপিছত কি
হেল্থ ডিপাৰ্টমেণ্টৰ মানুহে যেতিয়া VHND মিটিঙত যায়, VHSNC মিটিঙত যায় বা বিভিন্ন ধৰণৰ এৱাৰনেছ মিটিংবিলাক কৰে বা মাতৃ মিটিংবিলাক কৰে, সেই মিটিংবিলাকত সিহঁতে সেই গৰ্ভৱতীজনীৰ যেতিয়া গৰ্ভ হয় তেতিয়া একেদিনাই কি কৰে, ENCৰ কথাও কয়, ইনষ্টিটিউশ্যন ডেলিভাৰীৰ কথাও কয়, ৰেষ্ট লোৱাৰ কাৰণে পৰামৰ্শ দিয়ে, আইৰণযুক্ত খোৱাৰ কথা, কেলছিয়ামযুক্ত খোৱাৰ কথা, জিৰণি লোৱাৰ কথা, বাচ্চাৰ যতনৰ কথা, গোটেইখিনি কথা একেদিনাই কৈ দিয়ে। তেতিয়া সেই গৰ্ভৱতীজনী কি হয়, পাজেল হৈ যায়। তাই কোনটো মনত ৰাখিব, কোনটো কাম কৰিব, এনেকৈ কৰোঁতে বা ভাবোতে হয়তো তাই কি দৰকাৰী কথাখিনি পাহৰি যায় আৰু কম দৰকাৰী কথাখিনি মনত ৰাখে আৰু সেইটো ফ'ল' কৰে। এই ক্ষেত্ৰত ডক্টৰ অনিতাই কি কৰে, প্ৰতি সপ্তাহত এটাকৈ ফোন কল দিয়ে আৰু সেই সপ্তাহত যিটো কথা স্বাস্থ্যৰ লগত মাক আৰু বাচ্চাৰ কাৰণে ভাল, সেই কথাটো ফোন কল যোগে জনাই দিয়ে আৰু স্বাস্থ্য ডিপাৰ্টমেণ্টৰ মানুহে কি কৰে, চব কথা একেলগে কৈ দিয়ে। গতিকে এই ক্ষেত্ৰত দেখা যায় ডক্টৰ অনিতাৰ কথাটো সঠিক। পইণ্ট হ'ল ট্ৰাষ্ট। হেল্থ ডিপাৰ্টমেণ্টৰ মানুহখিনিক গাঁৱৰ মানুহে প্ৰায়ে দেখা পায়, সিহঁতে যিখিনি ইনফৰমেশ্যন দিয়ে সেই ইনফৰমেশ্যনখিনি সিহঁতে অলপ গুৰুত্ব কম দিয়ে। আনহাতে যেতিয়া ডক্টৰ অনিতাৰ পৰা ফোন আহে, সেই ফোন কলটোৰ ওপৰত সিহঁতে গুৰুত্ব বেছিকৈ দিয়ে আৰু সেই কথা পালন কৰাৰ কাৰণে চেষ্টা কৰে। কিন্তু এতিয়া দৰকাৰী কথা হ'ল মেডিকেল ডিপাৰ্টমেণ্টৰ মানুহৰ এই কিলকাৰী সেৱাৰ পৰা কিনো লাভ হ'ব? হয়, যথেষ্ট লাভ হ'ব। কাৰণ যেতিয়া সেই মানুহখিনিয়ে ৰেগুলাৰভাৱে ডক্টৰ অনিতাৰ ফোন কলটো ৰিচিভ কৰিব আৰু সেই কথাখিনি মনোযোগ সহকাৰে শুনিব আৰু পালন কৰিব, তেতিয়া মেডিকেল ডিপাৰ্টমেণ্টৰ মানুহৰ কাম কমি যাব। সিহঁতে কামখিনি সহজভাৱে কৰিব পাৰিব। আশা কৰোঁ মই আজি কিলকাৰী সেৱাৰ বিষয়ে যি অলপ ক'লোঁ তাৰ পৰা আপোনালোকে অলপ হ'লেও উপকৃত হ'ব। ধন্যবাদ। মই আজিৰ কাৰণে ইয়াৰ পৰা বিদায় ল'লোঁ।